বোলে হয়া এই কথা নহয় আমি নন্দৰাণী ঘৰলৈ যাব লাগিব ল'ৰা ইমান জগৰ লগাইছে জগৰ দিবগৈ লাগিব বহি নাথাকিব আকৌ খুৰি তুমিও যাব লাগিব এতিয়া আপোনালোকৰ নিচিনা গোপিনীয়ে সিগৰাকী ঘাটত ধৰি টানি ব'লা যাম আমি নন্দৰাণীক কথাবিলাক লগাই বোলে নন্দৰ ঘৰে বহে নন্দৰ ঘৰে বহে নন্দ কানাই জগৰ লগাই গোপিনীসকল আহিলে নন্দৰাণীয়ে দেখিলে যে ইমানবিলাক গোপিনীয়ে যে মোৰ ঘৰলৈ কিয় আহিছে গোপিনীবিলাকে কথা আৰম্ভ কৰিলে বোলে জখুৱা ৱাই জখুৱা কেনেকুৱা কৃষ্ণ সিহঁতে কামুৰি মেলিলে তেওঁ ক'লে যে সদায় গাখীৰ খীৰাবলৈ নাপাওঁ তোমাৰ ল'ৰাই গৈ দামুৰি মেলি থৈ আহে আকৌ এগৰাকীয়ে কি ক'লে বোলে জখুৱা ৱাই জখুৱা কেনেকুৱা কৃষ্ণটো বোলে ভাণ্ডও ভাঙিলে দধি চুৰ কৰিলে ল'ৰাও মাৰিলে ইমানখিনি কথা যেতিয়া প্ৰভু ক'লে তাৰ মাজতে টিঙিচকৈ খং উঠা এগৰাকী আছিল নহয় বেছিকৈ খং উঠা সেইগৰাকীয়ে কৈ পেলালে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে মোৰ বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদিও যেতিয়া ক'লে কিনো কচু খালি কিনো ল'ৰা পালি ঘৰে বান্ধি থবি তোৰ ল'ৰাক তই ঘৰত বান্ধি থবি যেতিয়া গোপিনীসকলে আহি পানি ক'লেহি আইমাতৃগৰাকী তেতিয়া অকণমান লাগিলে গান বৰ দেখোন ডাঙৰ কথা হ'ল এতিয়া ল'ৰাটোৱে ইমান দুষ্ট কৰিছিলে ইমান আমনি কৰিছিলে ইমান জগৰ লগাইছিলে এতিয়া তেওঁ নিজে হ'ল গোৱালৰ ৰাণী তেওঁৰ ঘৰতে যেতিয়া পুতেকৰ কথা কৈ থৈ গৈছে এতিয়া এই কথা নহয় মই কৃষ্ণক বন্দী কৰি কৃষ্ণক বান্ধিম বুলি ভাবিলে তেতিয়া যশোদাই ভাবিছে বান্ধি থ'লে আৰু নিষ্পত্তি হ'ব কোনো ধৰণৰ কোনেও আৰু মানে তেনেকুৱা জগৰ দিবহি নোৱাৰে বোলে মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই বান্ধি মেৰাই বান্ধি হে মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই বান্ধি